নহব সুখ আৰু কিবা পতন্তৰ এতেকে সবাতো শ্ৰেষ্ঠ সংগ ভকতৰ এবে আৰু সেইটো শুনা সুতম কৃষ্ণ পদ যুগ মাত্ৰ যাহাৰ আশ্ৰয় এই ৰামে তাৰা হব মহামুনি পৰম মহন্ত সনিধি মাত্ৰকে সৈতে পবিত্ৰ কৰন্ত ৰাম ভকতিৰ প্ৰতিবন্ধ যত মহাপাপ ভকত জনৰ সেৱা দেখে নষ্ট হয় হৰিপদ হন্তে গংগা ভূয়ায়ুতপতি ভৈল এৰিহিতু চৰণে সহিতি কৃষ্ণৰ চৰণ সম্বন্ধত গংগা দেৱী কৰন্ত পবিত্ৰ যেবে চিৰকাল সেবি এই ৰাম সন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্তন্ত এতেকে গংগাত কৰি গৰিষ্ঠ মহন্ত এই ৰাম দাসম্বাৰ সংগ সদা লৈলে যিটো জনে নহিবে ভকতি শংকা নকৰিবা মনে এটি সুন্দৰ সিদ্ধান্ত প্ৰকাশ কৰিলে আন হব সুখ আৰু কিবা পতন্তৰ এতেকে সবাতো শ্ৰেষ্ঠ সংগ ভকতৰ অৰ্থাৎ ভকতৰ সংগই হ'ল শ্ৰেষ্ঠতম সংগ একে আষাৰে কোৱা হৈছে সৎসংগ আৰু এই সৎসংগত এনেকুৱা কোনো পাপ নাই যি পাপ নষ্ট নোহোৱাকৈ নাথাকে এটি জীৱাত্মা কোটি কোটি মহাপাপী হলেও সৎসংগ আশ্ৰয় কৰাৰ লগে লগে সেই জীৱাত্মা মহাপাপৰ পৰা মুক্ত হৈ যাব পাৰে যেনেকৈ দস্যু ৰত্নাকৰ যেনেকৈ মহাপাপী অজামিলে অমৃতময় কৃষ্ণ নাম আশ্ৰয় কৰিছিল আৰু অমৃতময় কৃষ্ণ নাম ইয়াত দুই ধৰণে প্ৰকাশ কৰিছে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম সুৰে যিটো জনে সুমৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি আপুনি মই জীৱাত্মাৰ কৰ্ম ধৰ্ম সমস্তখিনি এটাই হ'ব লাগিব কেৱল ঈশ্বৰৰ নামৰ মাধ্যমেৰেহে হ'ব লাগিব আৰু সেই নামৰ মাধ্যমেৰে আশ্ৰয় কৰোঁতে আপুনি মই কোনোবা দিনা সৎসংগ পাব পাৰোঁ কোনোবা এদিন সৎসংগ নাপাবও পাৰোঁ তাৰ কাৰণে খেদ কৰিব নালাগে যে আজি সৎসংগ নাপালোঁ মই কৃষ্ণ নাম কেনেকৈ পাম যদি শুনন্তা থাকে তেতিয়াহ'লে আপুনি কহন্তা বুলি কৈছে
যদি কহন্তা থাকে তেতিয়াহ'লে আপুনি সুনন্ত বুলি কৈছে। যদি সুনন্তা নাথাকে, কহন্তাও নাথাকে, তেতিয়াহ'লে আপুনিয়ে কহন্ত, আপুনিয়ে সুনন্ত বুলি কৈছে। গতিকে সৎসংগ সেয়াই। আজি কোনোবা এজন কহন্তাক নিমন্ত্ৰণ কৰিছে, সেউকী বাপ জনাই, সেইকাৰণে আমি সমস্তই শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰিছোঁ। আৰু আপোনাৰ হওক শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰিবলৈ মহামহন্তৰ আমি সংগ পালোঁ। আমাক দায়িত্ব দিলে, আপোনাৰ হবে আশীৰ্বাদ কৰিলে, আৰু সেই আশীৰ্বাদৰ ফলস্বৰূপে সৎসংগত আমি ঈশ্বৰ কৃষ্ণদেৱৰ নাম প্ৰকাশ কৰি থকা হৈছে। কিন্তু এনেকে যদি আমি প্ৰত্যেকজনাই সদায় সদায় নাপাওঁ, শুনোতা এজন নাপাওঁ, কোৱা যদি এজন ভকত নাপাওঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ জীৱনটো বিফল হ'ব নেকি? নহয়। নিজকে নিজে ক'বলৈ কৈছে, নিজকে নিজে শুনিবলৈ কৈছে। সেইটোৱে হ'ল উত্তম পন্থা, বিকল্প ব্যৱস্থাটো কৈছে। আৰু সেই আশ্ৰয়টো হ'ল আমি যে পুৱাই গধূলি গুৰু গৃহত সোমাই বৰতালযোৰ লৈ প্ৰসংগ কৰোঁ, বা কোনোৱে আমি কাকতি ঘোষা, শৰণীয়া ঘোষা এজোকা 5 মিনিটমান গাই ওলাই আহোঁ। সেই ব্যৱস্থাটো হ'ল সেইটো। তাকো যদি আপুনি মই নকৰোঁ, কৰিম কি তেতিয়াহ'লে? তাৰ কিন্তু বিকল্প নাই। সেইটোৰ কিন্তু বিকল্প পথ দ্বিতীয় এটা নাই। এতিয়া সিদ্ধান্ত দিলে যে ভকতৰ সংগই হ'ল শ্ৰেষ্ঠতম সংগ। এতিয়া এটি সুন্দৰ ব্যৱস্থা আমাক প্ৰকাশ কৰি দিলে শাস্ত্ৰৰ মাধ্যমেৰে। দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্ম জ্বৰ। যদি ভকতক সেৱা কৰা, তেতিয়াহ'লে কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা। এতিয়া আজি আমি সেইটো কিন্তু কম বেছি পৰিমাণে সকলো হ'ব পাৰিলোঁ। আইসকলে প্ৰত্যেক দিনাই গৃহৰ মধ্যে 24টি ঘণ্টাত আই বা সকলোৱে আমি 6 ঘণ্টামান বিচনাত শুই থাকোঁ। বাকী সময়খিনি কি কৰোঁ? কৰ্ম অনুসাৰে প্ৰত্যেকে নিজৰ নিজৰ জেগালৈ যাওঁ। কিন্তু আইসকলে কি কৰে? ৰাতিপুৱা শুই উঠি চোতাল সৰাৰ পৰা আৰম্ভ কৰি বাপসকলৰ কাৰণে ৰন্ধন কাৰ্য কৰি, খুৱাই বহাই, কাঁহী বাতি ধোৱাৰ পাছত আকৌ দ্বিতীয়বাৰ খাবৰ কাৰণে ৰান্ধিব হয়। তাৰ বাহিৰে বেলেগ কিবা কাম আছে আইসকলৰ? নাই। কোনেও ক'ব নোৱাৰে বেলেগ আছে বুলি, সেইকেইটাই কাম। মাজতে কোনোবা কৰ্মৰত হিচাপে বিদ্যালয়ত যদি শিক্ষকত কৰ্মৰত হৈ আছোঁ, তেতিয়াহ'লে সেইটো কৰিম। চাকৰি বাকৰি যদি আছে, সেইখিনি কৰিবলৈ আমি আগবাঢ়ি যাম। মুঠতে এটাই উত্তৰ, এদিন যিটো কাম কৰি আছোঁ, সেইটো কাম চিৰদিন কৰি আছোঁ। বাপসকলেও তেনেধৰণে ৰাতিপুৱা শুই উঠি গা পা ধুই সেই তেনেধৰণৰ কৰ্মৰ মাজত আইগৰাকীয়ে খাবলৈ দিলে, সাজ-সজ্জা পৰিধান কৰি কৰ্মলৈ ওলাই গ'লো। তাত গৈ সেই একেকেইটা ফাইলৰ মাজতে আমাৰ মন মগজু সোমোৱাই ৰাখি কাগজ কলমৰ মাজতে সোমাই থাকিলোঁ। ঘৰলৈ আহিলোঁ, ইমান ভাগৰ লাগিছে, লাল চাহ অকণ দিয়া, এই বুলি কৈ বাপজনক আইগৰাকীয়ে আগবঢ়াই দিলে। সেইকেইটাই কৰ্ম। আজিওতো সেইকেইটা কৰ্ম কৰিয়ে আছিলোঁ ঘৰত। আজি কেলে নামঘৰলৈ আহিলোঁ? আজি সেইকেইটা কাম আমাক কোনে কৰি দিছে? বেলেগে কৰি দিছে নেকি আইসকলক? নাই দিয়া। আজিৰ কাৰণে কাৰোবাক ভাত ৰান্ধিবলৈ আনিলে নেকি কোনোবা এগৰাকী? নাই নাই। সেইকেইটা কাম আজিও কৰি আহিছোঁ। কিন্তু আজি যে সময়টো ওলাল এই ভাদ মাহটোৰ ভিতৰত, বাকী বছৰটোৰ 365 দিনত বাকী কেইদিনত নামঘৰলৈ 1 ঘণ্টা যাবলৈও সময়টো কেলে নোলায়? এইটো আমি প্ৰত্যেকে নিজক সুধিব লাগে। তাৰ মাজতেই সোমাই আছে বিষয়বস্তু, ভক্তিৰ বিষয়বস্তুটো তাৰ মাজতে সোমাই আছে। আজি আমি 4-5 ঘণ্টা বহি আছোঁ ঈশ্বৰৰ নাম, ভকতৰ সংগ, কিন্তু বাকী 365 দিনৰ আজি দিনটো বাদ দিলে 364 দিন কিন্তু নামৰ গৃহলৈও নাযাওঁ, ভকতৰ সংগ আশ্ৰয়ো নকৰোঁ, নামো চিন্তা নকৰোঁ। এইটো হ'ল আপোনাৰ মোৰ অপৰাধ। এতিয়া এই অপৰাধটো কেনেকে হ'ল চিন্তা যদি কৰোঁ, উত্তৰ আপুনি হ'ব সমস্তজনে জানে। কৈ দিলে উত্তৰটো পাব, কথাটো এইটো, কিন্তু নোকোৱালৈকে হয়তো মনলৈ নাই অহা। আমি প্ৰাণজিৎ নামৰ ক্ষীণবিন শৰীৰটো এজোকা ঘোষা গাই সেৱা নিবেদন কৰা হৈছিল। আজি এজন বাপে ভকতৰ আজ্ঞা লৈ ইয়াত শৰাই অৰ্পণ কৰিছিল আৰু পৰম মংগল বৈকুণ্ঠৰ নাম শাৰী কীৰ্তন কৰিছিল, প্ৰকাশ কৰিছিল। কি বুলি কয়? আমি কোৱা হৈছিল, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা নাজানি লৈলো শৰণ। সেই বুলি কৈছিলোঁ নেকি আমি? আপোনালোকে কয় নেকি? নকয়। কি বুলি কয়? জানিয়া লৈলো শৰণ।
2 নম্বৰতে যে ক অপৰাধ বিনাশন তজু নাম নাৰায়ণ নাজানি নামে পখিলো শৰণ এই বুলি কওঁ নেকি নকওঁ উত্তৰটো হ'ল জানি নামে পখিলো শৰণ যদি নামত শৰণে পখিলো নাম ক'ত পায় যতে ততে নথাকয় হৰি নামৰ ৰত্ন মহন্ত দোকানী কৰি ৰাখে মহাযত্ন নাম যতে ততে নাপাওঁ নহয় আপুনি কয় নামত জানি শৰণ ললো ভকতকে বেয়া পাওঁ তেতিয়াহ'লে কি হ'ব সেইটোৱে হ'ল অপৰাধ তাৰ সলনি নাজানিহে শৰণ লৈছিলো বুলি কৈ ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি দিয়ে এইটো আমাৰ অপৰাধটো হৈ আছে জানি নামে পখিলো শৰণ তেনেধৰণৰ চিন্তাৰ মাজেৰে আমাক গুৰুজনাই এটি সুন্দৰ সিদ্ধান্ত দিলে হৰি পদ সন্তে গংগা শুয়া উতপতি ভগৱন্তৰ চৰণ কমলৰ পৰা পবিত্ৰ গংগাৰ জন্ম হৈছিল কিন্তু জন্ম হোৱাৰ পাছতে গংগা ভগৱন্তৰ চৰণৰ লগত বিচ্ছিন্ন হৈ গ'ল যদিও পবিত্ৰ আছিল কিন্তু যি দুৱাঙুল জৰীৰ কাৰণে যশোদাই পুত্ৰ কৃষ্ণক বান্ধিব পৰা নাছিল সেই দুৱাঙুল জৰী কি আপোনাক সমস্তজনে জানে ঠিক তেনেধৰণে গংগাৰ জন্ম হোৱাৰ লগে লগে ভগৱন্তৰ লগত যোগসূত্ৰটো নাইকিয়া হৈ গ'ল কিন্তু যেতিয়ালৈকে যোগসূত্ৰ আছিল তেতিয়ালৈকে গংগা পবিত্ৰ হৈ আছিল কিন্তু আজি আপুনি মই মানস পটত গংগা আজিও পবিত্ৰ বুলি ভাবি আছো নহয় কিয় নহয় কাৰণ গংগাৰ লগত ভগৱন্তৰ যোগসূত্ৰ নাই জন্ম হোৱা মাত্ৰকে উৎপত্তি হোৱাৰ পাছতে গংগা ভগৱন্তৰ চৰণ কমলৰ পৰা বিচ্ছিন্ন হৈ গ'ল আৰু যেতিয়া ভগীৰথে নিজৰ ৬০,০০০ উপৰি পুৰুষক গংগাৰ জলেৰে পবিত্ৰ কৰাবলৈ চিন্তা কৰিছিল মানস কৰিছিল তেতিয়া গংগাক স্তুতি কৰিলে আৰু গংগাৰ স্তুতিত সন্তুষ্ট হৈ প্ৰকাশ কৰিলে ভগীৰথ মই যাম দিয়া তোমাৰ উপৰি পুৰুষক মই পবিত্ৰ কৰি মোৰ জলেৰে কিন্তু ভগীৰথ এটা কথা হ'ল নহয় তোমাৰ ৬০,০০০ উপৰি পুৰুষ যি পাপত ভুগি আছিল সেই পাপৰ পৰা মই পৰিত্ৰাণ কৰি দিম হয় কিন্তু তেওঁলোকৰ পাপ মোৰ গালৈ গুচি আহিব নহয় মইতো তেতিয়া পবিত্ৰ হৈ থকা গংগা পাপিনী গংগা হৈ যাম মই কেনেকৈ উদ্ধাৰ পাম ভগীৰথ তেতিয়া ভগীৰথে সিদ্ধান্ত দিছিল যে আই তোমাৰ জলত যেতিয়াই ভগৱন্তৰ একান্ত ভকতে স্পৰ্শ কৰিব সেই মুহূৰ্তৰ পৰা তুমি পবিত্ৰ হৈ যাব এতিয়া চিন্তা কৰোচোন গংগা পবিত্ৰ নে ভকত পবিত্ৰ এতিয়া উত্তৰ হ'ল ভকত পবিত্ৰ ভকত শ্ৰেষ্ঠ আৰু সেইকাৰণে আপোনাক মোক যদি তীৰ্থ ভ্ৰমণ কৰিবলৈ মন আছে তেতিয়াহ'লে তীৰ্থক্ষেত্ৰ এখনেই আছে সেইখন হ'ল ভকত তীৰ্থ সত্ৰ এভাগে আছে সেয়া হ'ল ভকত সত্ৰ গতিকে ভকত সত্ৰ ভকত তীৰ্থত আপুনি মই যদি স্নান কৰিবলৈ সুবিধা পাওঁ তেতিয়াহ'লে আমাতকৈ আৰু সৌভাগ্যৱন্ত অন্য কোনো নাই যদি আজিলৈকে ভকত সত্ৰত ভকত তীৰ্থত স্নান কৰিবলৈ সেৱা কৰিবলৈ সুবিধা পোৱা নাই তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া অন্য কোনো নাই এই কথাটোকে বৰ্তমান পদচন্দই প্ৰকাশ কৰিলে যে সন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্তয় এতেকে গংগাত কৰি গৰিষ্ঠ মহৎ যে ভকতৰ হৃদয় পদ্মত ভগৱন্ত পৰমাত্মা সদা বিৰাজমান হৈ থাকে বোলে অভকতৰ নাথাকে নেকি অভকতৰো থাকে কিন্তু অভকতে দেখা নাপায় কিয় কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু কৰি দূৰতো বিদূৰ কুণ্ড তাৰ অতিশয় দূৰ কুণ্ড তাৰ অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাই শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ অভকতৰ হিয়াতো পৰমাত্মা আছে ভকতৰ হিয়াতো পৰমাত্মা ভগৱন্ত পুৰুষ আছে কিন্তু থাকিলেও পাৰ্থক্য হ'ল এইটোৱে যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথা বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথা তাৰ পাছতো আপুনি মই যদি সন্মুখত বহি থকা বা পাইসকলক বোলে শইকীয়া উঠাহে সেয়া বোলে গগৈ বাপ আহিলে মই আৰু ইয়াত নাথাকো মই যাওঁগৈহে এই চিন্তাবিলাক যদি আপুনি মই কৰোঁ তেতিয়াহ'লে তেওঁতকৈ আৰু অধম কোনো নাই বোলে অনুষ্ঠানলৈ নামাচাৰ্য কাক মাতিছে বোলে আমুকক তেতিয়াহ'লে আমি ৰাম ৰাম
আমাৰ ফালৰ পৰা কৃষ্ণ কৃষ্ণ হয়, তেওঁ যোৱা মাহত আমুকৰ ঘৰত আমুকটো কৰি আছে, মই স্বচক্ষে দেখি আছো, তেওঁৰ লগত মোৰ নচলিব। তাৰমানে আপুনি মই ভকত হলো, কিন্তু সন্মুখৰ ভকতজনক আপুনি মই ঈশ্বৰ জ্ঞান কৰিব পৰা সেই ব্যৱস্থাটোৰ মাজতে সোমাবই পৰা নাই। ভুল শুদ্ধ বিচাৰ কৰিবলৈ আপোনাক মোক নাই দিয়া। ভুল শুদ্ধ বিচাৰ কৰাৰ দায়িত্ব পৰমাত্মা, কাৰণ তেওঁহে আমাৰ সমস্ত জনাৰে গৰাকী। পৰমাত্মাই জীৱাত্মাৰ কৰ্ম অনুসাৰে যিবিলাক ভুল যিবিলাক শুদ্ধ এইবিলাক বিচাৰ কৰিব পৰমাত্মা। আপুনি মই সমাজত আছো, সমাজত থাকি বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজৈ মূৰ্খয়ো জানৈ যদি কি গোবিন্দক ভজৈ। সেইজন সমাজৰ দৃষ্টিত মূৰ্খও হ'ব পাৰে, কিন্তু তেওঁ যে এক দেৱ এক হেও একত বিনে নাইকেৰ পৰা কোনোদিন আঁতৰি যোৱা নাই, গতিকে সেইটোৱে হ'ল ভক্তি মাৰ্গ। এতিয়া ঈশ্বৰ কৃষ্ণ ভকতৰ হিয়াত থাকে, কিন্তু গংগা জন্ম হোৱাৰ মাত্ৰকে ভগৱন্তৰ চৰণৰ পৰা বিচ্ছিন্ন হ'ল। সেইকাৰণে গংগাতকৈ ভকত শ্ৰেষ্ঠ বুলি সিদ্ধান্ত দিছে। এতেকে গংগাত কৰি গৰিষ্ঠ মহন্ত। তাসম্বাৰ সংগ সদা লৈলে যিটো জনে, নহিবে ভকতি শংকা নকৰিবা মনে। এতিয়া সেনেহেন ভকতৰ সংগ আপুনি মই যেতিয়া পাই যাম, মনত চিন্তা কৰিব নালাগে, মনত সংশয় থাকিব নালাগে যে আমাৰ কিবা পাপ হ'ব নেকি, আমাৰ কিবা অপৰাধ হ'ব নেকি, এই বুলি কোনো ক্ষণতে মনটো দুখৰ মাজলৈ লৈ যাব নালাগে। সেই কথাটো সুন্দৰভাৱে প্ৰকাশ কৰিছে, নহিবে ভকতি শংকা নকৰিবা মনে। আমাৰ ভকতি নাই হোৱা, আমি অপৰাধী হৈ আছো, এই বুলি কোনেও ভাবিব নালাগে, কাৰণ এই আমাক শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। ভকত সংগত আন নালাগে সহায়, ১৭ বচনে কাৰ লৈও অভিপ্ৰায়। অভক্তৰ স্বভাৱ মলিন পাতি হয়, ম্লেচ্ছাদি শৰীৰত আৰু হৈবেক নিশ্চয়। যিসকল ভকত, সেই ভকতৰ সংগত বেলেগৰ সহায় কোনো প্ৰয়োজন নাই। সিদ্ধান্ত দিলে সুন্দৰভাৱে মহামানী উপগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত। ৬০,০০০ ঋষিমুনিয়ে প্ৰকাশ কৰিছিল যে মৃত্যু মুখৰ পৰা হাত সাৰিবৰ বাবে তুমি যজ্ঞ কৰা, তুমি দান দক্ষিণা দিয়া, তুমি পূজা পাতল কৰা। পৰীক্ষিতে এটা সিদ্ধান্ত দিলে, বোলে সেই ঋষিমুনিসকল তোমালোক আমাৰ শ্ৰদ্ধাৰ পাত্ৰ, মোৰ হাতত সময় ৭ দিনহে আছে, যজ্ঞ কৰিবলৈ ১২,০০০ বছৰ সময় লাগে, মোৰ হাতত আছেহে ৭ দিন। পূজা পাতল কৰিবলৈ ৯০ দিনমান সময় লাগিব, মোৰ হাতত আছেহে ৭ দিন। গতিকে মই এইবিলাক নোৱাৰো কৰিব, ইয়াতকে একেবাৰে সহজ উপায়টো দিয়া। আৰু দেৱঋষি নাৰদৰ কৃপা ধন্য হৈ মহামণি শুকদেৱৰ কৃপা লাভ কৰিলে, শুকগুৰুৰ কৃপা লাভ কৰিলে। কৃপা লাভ কৰিলত মহামণি শুকগুৰুৱে সিদ্ধান্ত দিলে, জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়। ভক্তিৰ পথত ঈশ্বৰ সহায়, জানিবাৰা জানিছয়। সেই নাজানো জ্ঞান মাৰ্গত ভগৱন্তই পৰমাত্মাই জীৱাত্মাক সহায় নকৰে। কৰ্ম মাৰ্গত জীৱাত্মাৰ পদে পদে সংশয় আছে, কিন্তু ভক্তি মাৰ্গত জীৱাত্মাক ঈশ্বৰে সহায় কৰে। এতিয়া আমাৰ যে প্ৰশ্নবিলাক হৈ থাকে সমাজত, এইটো কৰিম নে নকৰিম। ধৰি লওক আমাৰ এগৰাকীয়ে সুধিলে বা আমাক এজন বাপেই সুধিলে, সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে নে নালাগে। যদি আপোনাৰভাৱে ভক্তি মাৰ্গ আশ্ৰয় কৰিছে, তেতিয়াহ'লে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ সংশয়বিলাক মনলৈ আহিবই নালাগে একে আশাৰে। কাৰণ আমি ভক্তি মাৰ্গত আছো, এক ঈশ্বৰবাদত আমি নিজকে অৰ্পণ কৰি থৈছো। তাৰ কাৰণে বাকীবিলাক চিন্তা কিয়? সকলোৱে এদিন এই সংসাৰ, এই শৰীৰ এৰি যামগৈ। এই শৰীৰটো এৰি যোৱাৰ পাছত আমাক ইমানটো সিদ্ধান্ত দিলে, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড সমস্তখিনি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ। যদিহে শ্ৰাদ্ধ পিণ্ড কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ হয়, তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘটোতো 11 দিনত শ্ৰাদ্ধ কৰ্ম কৰে পিতৃ মাতৃৰ কাৰণে। এইটোনো কিয় আশ্ৰয় কৰা?
বাকী সমস্তই বাৰু কৰে, কোনোবাই 30 দিনত কৰে, কোনোবাই 13 দিনত কৰে, কোনোবাই 16 দিনত কৰে, কোনোবাই 16 দিনত। কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা বাৰু এতিয়া বহু বহু সমাজে সেইটো নিয়ম পালন কৰিছে যে একাদশ দিৱসত সেই পুণ্যাত্মাৰ অৰ্থে কৰ্ম কৰে। এতিয়া প্ৰশ্নটো হ'ল, পুণ্যাত্মাৰ সদ্গতিৰ অৰ্থে এই কৰ্মটো কৰে নে ইষ্ট মিত্ৰ কুটুম্ব উদ্ধাৰ হ'বলৈ কৰ্মটো কৰে? কাৰ কাৰণে কৰ্মটো কৰে? এতিয়া সেই শ্ৰাদ্ধ কৰ্মটো নে আমি কৰিব লাগে কাৰণেহে কৰি আছো? কিন্তু পৰীক্ষিতেতো এটা চূড়ান্ত সিদ্ধান্ত দি দিলে, মোৰ হাতত সময় আছে 7 দিন, দেওবাৰ, সোমবাৰ, মংগলবাৰ, বুধবাৰ, বৃহস্পতি, শুক্ৰ, শনিবাৰ, এই 7 দিনতে আপুনি মই জীৱাত্মা পৃথিৱীলৈ আহিলো, যাম গৈও 7 দিনৰ এদিনতে। তেতিয়াহ'লে একাদশ দিৱসটো কিয় নিৰ্বাচন কৰা হ'ল? 7 দিনহে নিৰ্বাচন কৰিব লাগিছিল, কাৰণ এইটো শাস্ত্ৰসন্মত। একাদশ দিৱসটোতো আপুনি মই নিৰ্বাচন কৰিবলৈ প্ৰয়োজন নাছিল, তথাপিতো আপুনি মই আশ্ৰয় কৰিলো কিয়? 3 দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘতে হওক বা বেলেগ সমাজতে হওক তিলনি কৰ্ম কৰা হয়। কিন্তু আমি অলপ দিনৰ আগতে জানিবলৈ পোৱা গৈছে যে একশৰণ ভাগৱতী সমাজ, কৃষ্ণগুৰু সমাজ বুলি এভাগ আছে, আপোনালোকে জানে? সেই সমাজতে নেকি 4 দিনত কিন্তু তিলনি কৰ্ম কৰে। কেলে কৰে, কিয় কৰে আমি কিন্তু নাজানো। 4 দিনত নে ক'ত তিলনি কৰ্মটো কৰে, মিতাহাৰ সেই পুণ্যাত্মাৰ পৰলোকগামী কাৰণে। আমাক এজনে ফোন যোগে সুধিছিল, সেইকাৰণে আমি কথাটো অৱগত কৰা হৈছে। কিমান দূৰ সঁচা, কিমান দূৰ মানে সত্য আৰু অসত্য, এই কথাটো কিন্তু আমি নাজানো, মাত্ৰ আমি আলোচনাৰ বাবে আপোনালোকৰ মাজলৈ বিষয়টো ঠেলিহে দিয়া হৈছে যে যদি 7 দিনত পৰীক্ষিত ৰজাই মুক্তি পাইছিল, খটাংগ ৰজাই যদি 3 দিনত মুক্তি, 2 দণ্ডত যদি মুক্তি পাইছিল, তেতিয়াহ'লে আপুনি মই 11 দিন কিয় ৰ'ব লগা হ'ল সেই কৰ্মটোৰ কাৰণে? উত্তৰটো আমাৰ ফালৰ পৰা নাযায়, আপোনালোকৰ আলোচনাৰ কাৰণে আমি মাত্ৰ এৰি দিয়াহে হৈছে কথাটো। আপোনালোকে আলোচনা কৰিব যে কিয়নো এইটো কোৱা হ'ল। সম্প্ৰতি যতে কৰ্ম কৰে বিদ্যমানে, নোহে সিটো শুভন সমস্তে অকল্যাণ। ৰাম কৃষ্ণৰ সেৱক হব পৰম নিৰ্মল, জগত পবিত্ৰ কৰে তাহাৰা সকল। সম্প্ৰতি যতেক কৰ্ম কৰে বিদ্যমান। আপুনি মই জীৱাত্মা বিলাকে কল্যাণ চিন্তা কৰি যি কৰ্মকে আশ্ৰয় নকৰো কিয়, নোহে সিটো শুভন সমস্তে অকল্যাণ। কিন্তু কৃষ্ণৰ সেৱক হব পৰম নিৰ্মল, জগত পবিত্ৰ কৰে তাৰ শাসন। জগত পবিত্ৰ কৰিব পৰা একমাত্ৰ শক্তি আছে ভকতৰ ওচৰত। সৎসংগৰ দ্বাৰাহে জগত পবিত্ৰ হয়। সৎসংগ মানে ভকতৰ সংগ। এতিয়া পদে আমাক সিদ্ধান্ত দিছিল এনেধৰণে, ও লাজ এৰি গুণ গায়া নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে। এতিয়া আমাৰ ভকতৰ নাথাকিব লাগিব সেইকেইটা, লাজ, মান, ভয়, অপমান, লোভ, মোহ, কাম, ক্ৰোধ, এইবিলাক ভকতৰ নাথাকিব লাগিব। এইবিলাক এৰি যিজন ভকতে কেৱল অমৃতময় কৃষ্ণ নামত আশ্ৰয় কৰি পৰম আনন্দৰ মাজত নিজক ৰাখিব পাৰে, সেইজন ভকতৰ দ্বাৰাই জগত কল্যাণ হয়। এতিয়া আমি পাৰিছো নে নাই পৰা, এইটো আমি নিজে নিজেহে বুজি পাম। প্ৰত্যেকটো কথা
আমি জ্ঞানৰূপী গুৰুৰ জৰিয়তে বিবেকৰ আশ্ৰয়ত আমি চিন্তা কৰিব লাগিব। যি ধৰণে আজি অনুষ্ঠানভাগিত আপুনি মই আমাৰ এজন বাপে যে সুধিছিল সাত্বিক আহাৰৰ কথা, যি ধৰণে আমি আজি অনুষ্ঠানভাগিত সাত্বিক আহাৰ গ্ৰহণ কৰিম, সেই সাত্বিক আহাৰ গ্ৰহণ কৰিবলৈ আমি গৃহৰ মধ্যে চিন্তা কৰোঁ নে নকৰোঁ, এই কথাটো আমি চিন্তা কৰিব লাগে। এজন বাপে গুৰু গৃহত সোমাই পুৱাতে প্ৰাৰ্থনা ভাগ গাই আছে। কেনেধৰণে প্ৰাৰ্থনা ভাগ আশ্ৰয় কৰিছে? ওমই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও পহৰি লৈও দাস কৰি পহিলো হেৰা শৰণ ৰাম পহিলো হেৰা শৰণ। ইমান ধুনীয়াকে প্ৰাৰ্থনা ভাগ গাই আছে, শৰণীয়া ঘোষা। লাহেকে না গুৰু গৃহৰ দৰ্জাখন মাৰি লৈ বাহিৰলৈ ওলাই আহি কৈছে, অনেহেৰা শুনিছানে নাই শুনা? বোলে কি হ'ল? একেষাৰতে মাত মতা নাই, ৩ বাৰমান চিঞৰিছে আইগৰাকী। আইগৰাকীয়ে পাছফালৰ পৰা চাদৰৰ আগেৰে হাতখন মচি মচি, হেৰি আপোনাৰ কি হ'ল ইমান ডাঙৰ ডাঙৰকে আজি চিঞৰিছে? আনকালে দেখোন ইমানকে নিচিঞৰে। কি কৰি আছাগেনো পাছফালে? বোলে আমুকটো কৰি আছিলো। কি হ'ল কওকচোন? অথনিৰ পৰা পদূলি মুখত মাছ বেপাৰীটোৱে বেল দি আছে, তুমি শুনা নাই? অথনিৰ পৰা বেল দি আছে মাছ বেপাৰীটোৱে পদূলি মুখত, তুমি শুনা নাই? বোলে আপুনি শুনিলে? বোলে শুনিলো। কেতিয়া? মই গুৰু গৃহত শৰণীয়া প্ৰাৰ্থনা যোগাৰ কৰি থাকোতে মই শুনি আছিলো। আপুনি মই ঈশ্বৰক ভাবি থকা ভক্তি হ'ল তেনেধৰণৰ। তেনেধৰণৰ ভক্তি এজন ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ আপুনি মই হ'ব পাৰিম। সেইকাৰণেহে কায় বাক্য মন এক কৰিবৰ বাবে কেৱল সৎসংগকহে শাস্ত্ৰই আমাক শ্ৰেষ্ঠত্বত প্ৰতিপন্ন সিদ্ধান্ত দিছে। সম্প্ৰতি যতেক কৰ্ম কৰে বিদ্যমান, নহে সিটো শোভন সমস্তে অকল্যাণ। কৃষ্ণৰ সেৱক হব পৰম নিৰ্মল, জগত পবিত্ৰ কৰে তাহাৰ সকল। এতিয়া আপুনি মই আজি আমাৰ এই সিদ্ধান্তমুঠি গুৰু গৃহত সাত্বিক আহাৰ গ্ৰহণ কৰিম, কিন্তু গৃহৰ মধ্যে তাৰ বিপৰীতটো কৰোঁ। সেইকাৰণে আপুনি মই ভকতৰ সংগলৈ আহিও ভগৱন্তৰ যি পূৰ্ণ কৃপা পাব লাগে বুলি শাস্ত্ৰই কৈছে, সেই কৃপাৰ গৰাকী আপুনি মই হ'ব নোৱাৰো। কাৰণটো এইটোৱে, তাৰমানে এদিন সাত্বিক আহাৰ খাওঁ, কিন্তু বাকী 6 দিন আপুনি মই ৰাজসিক আৰু তামসিক আহাৰ খাওঁ। সেই 6 দিন ৰাজসিক তামসিক আহাৰ খোৱাৰ কাৰণে এই যে আমাৰ আইসকলে বা কন্যাসকলে যে ব্ৰত এটা পালন কৰে, আপোনালোকে দেখিছে নহয়? সোমবৰীয়া ব্ৰত এটা পালন কৰে। সোমবৰীয়া ব্ৰতটো কোনে পালন কৰে আপোনালোকে জানে? জীয়ৰী ছোৱালীবিলাকে বেছিকে পালন কৰে, গাভৰুসকলে। আৰু সেই সোমবৰীয়া ব্ৰতটো বিবাহ হোৱাৰ পাছতো পালন কৰি থাকে মনে মনে। কিন্তু সোমবাৰে একো নেখায়, বাকী 6 দিন কি খায়? সোমবাৰে নোখোৱাৰ কাৰণে শৰীৰটোত বল শক্তি গোটাবলৈ বাকী গোটেই 6 দিন মাছে মাংসই খাই দিয়ে। সেই ব্ৰতটো ধৰাৰ পৰা কিবা লাভ হ'ল জানো? একো লাভ নাই। যেতিয়া ভীষ্মই 5 পাত হৰ বনাইছিলে পঞ্চপাণ্ডৱক নিপাণ্ডৱ কৰিবৰ বাবে, তেতিয়াই ভগৱন্ত ঈশ্বৰ কৃষ্ণই ৰাতি অৰ্জুনৰ শিবিৰলৈ গৈ প্ৰকাশ কৰিছিল যে, সখা উঠাচোন উঠা, দাদাহঁতে কান্দি আছে, দ্ৰৌপদীয়ে কান্দি আছে, তুমি উঠা। ককা ভীষ্ম, পিতামহ ভীষ্মই পঞ্চপাণ্ডৱক বধ কৰিবৰ কাৰণে 5 পাত হৰ বনালে আৰু কালিলৈ যুদ্ধত পাণ্ডৱক নিপাণ্ডৱ কৰিব। তোমাৰ ভয় লগা নাই? তুমি শুই আছা? তেতিয়া অৰ্জুনে সিদ্ধান্ত দিছে, সখা যিদিনাই মোৰ কপিধ্বজ
নামৰ ৰথখনৰ বাঘজৰী তোমাৰ হাতত তুলি দিলো। সেইদিনাই 24টা তত্ত্বৰে গঠিত এই শৰীৰৰূপী অৰ্জুন নামৰ ৰথখনৰ দায়িত্বও তোমাৰ হাতত মই সেইদিনাই অৰ্পণ কৰিছিলোঁ। কালিলৈ পিতামহ ভীষ্মৰ হাতত পাণ্ডৱ মৰিবনে জীয়াই থাকিব সেইটো নিৰ্ভৰ কৰিব তোমাৰ ওচৰতে। কাৰণ আমি তোমাৰ দাসহে, তোমাৰ চৰণত আছো। গৰাকীহে জানিব দাসসকলক, সেৱকসকলক উদ্ধাৰ কৰে নে অধপতনে নিব, অধোগতি দিব নে পৰম গতি দিব, সেইটো মালিকৰহে দায়িত্ব। গতিকে এইটো প্ৰভু আমাৰ চিন্তাৰ বিষয় নহয়, সেইটো আপোনাৰ। ঠিক তেনেধৰণে আমি জীৱাত্মাবিলাকেও যেতিয়া বিবাহ কাৰ্যত সেই বিষয়টোৰ মাজত সোমাম, তেতিয়া আইগৰাকীয়ে সমস্ত স্বামীজনৰ ওপৰত অৰ্পণ কৰিব লাগিব। আৰু যেতিয়া শৰণ ভজন ভক্তি সদাচাৰ নিষ্কাম প্ৰাৰ্থনা এই 4 নামৰ জৰিয়তে যেতিয়া আপুনি মই আশ্ৰয় কৰিম নিজৰ জীৱন, সেই দিনটোৰ পৰা আমি যেতিয়া এজন স্বামী পালো, সেই স্বামীজনকে সমস্ত কায় বাক্য মন সমস্ত অহমম্য ভাৱ সেইদিনা ত্যাগ কৰিব লাগিব। তেওঁক আমি অৰ্পণ কৰি দিব লাগিব যে প্ৰভু আজিৰ পৰা তোমাক দিলো, এই বেয়া চিন্তাবিলাক যাতে কোনোদিন আপুনি আমাৰ ওচৰলৈ নপঠিয়ায়। কিমতে ভকতি কৰিব তোমাক হৰিয়ে, মই মূঢ়মতি নাজানো তাৰ উপায়। মই তাৰ উপায়টো নাজানো। উপায়বিলাক চিন্তা কৰিলে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, মহাবলৱন্ত দুৰ্বাসনা ঘূৰ আমাৰ মনত তেজীয়া দূৰ নাযায়। প্ৰভু আমি নিজে নিজে আমাৰ শৰীৰত থকা দুৰ্বাসনা বেয়া চিন্তাবিলাক আঁতৰ কৰিব নোৱাৰো যদি আমাক তুমি কৃপা নকৰা। গতিকে এইবিলাক তুমি লৈ যোৱা প্ৰভু, আৰু আমাক তুমি তোমাৰ চৰণৰ দাস হিচাপে গ্ৰহণ কৰা। মোক কিনা কিনা প্ৰভু, মোক কিনা কিনা আন ধন নলাগয় নাম ধন বিনা। তুমি আমাক নাম ধন দিয়া, এইবিলাক তুমি গ্ৰহণ কৰা, কাৰণ নাম ধনৰ জৰিয়তেহে আমি তোমাক পাম। এই বুলি আপুনি মই জীৱাত্মাবিলাকে কি বাপ কি আই কি শিশু বুলি কোনো কথা নাই, বয়সৰ দৰকাৰ নাই আমাৰ। কোন সমাজৰ আমাক এইটো দৰকাৰ নাই, বয়সৰ দৰকাৰ নাই। বৃদ্ধ যুৱক আই বাপ সকলোৱে আমি ভগৱন্তৰ ভকত হিচাপে, ভগৱন্তৰ এজন সেৱক হিচাপে এই পাখণ্ড আচাৰবিলাক ভগৱন্তৰ চৰণত আমি সমস্ত অৰ্পণ কৰি দিব লাগিব যে প্ৰভু কায় বাক্য মন অহমম্য ভাৱ ত্যাগ কৰি তোমাৰ চৰণলৈ আহিব বিচাৰিছো, তুমি আমাক কৃপা কৰা, নাম ধন প্ৰদান কৰা।